আপুনি যদি আজি কাৰোবাক ভাল পায় যদি ফিলিংস আছে জাস্ট আপোনাৰ প্ৰেমটো আৰম্ভ হৈ আছে প্ৰেমটো ৰিয়েল ট্ৰেকত অহা নাই যিদিনা ফিল নকৰিব একো এই দিনটো দেখো তাইৰ কথা মনত আহাই নাই ধৰক আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ড আছে দিনটো দেখো একো তাইৰ কথা ভাবাই নাই মনত দেখো অহাই নাই কিন্তু হঠাৎ তাই ফোন কৰাৰ লগে লগে আহি যাব বা 2 দিন যদি আপুনি লগ নাপায় বেয়া উৎকণ্ঠা হৈ যাব কিন্তু সদায় অনবৰতে ফিল কৰি নাথাকে একো চ' অনবৰতে যদি ফিল কৰি নাথাকে সেইটো হৈছে প্ৰেম বুজি পাইছেনে আপুনি এজনী ছোৱালী ভাল পাইছিল ছোৱালীজনীৰ লগত ব্ৰেকআপ হ'ল আপুনি ছোৱালীজনী তেতিয়াহে বাদ দিব পাৰিব যেতিয়া নতুন ছোৱালী এজনী পাব বা তেতিয়াহে পাহৰি যাব ছোৱালীজনীৰ কথা বা ধৰক সেই ছোৱালীজনী যিমান ভাল পাইছিল তাতকৈ বেছি ভাল পোৱা বস্তু যদি কিবা পায় মানে এটা বস্তু বাদ দিব লগা হ'লে সেই বস্তুতকৈ বেছি ভাল পোৱা বস্তু আমি পাব লাগিব তেতিয়াহে সেই বস্তুটো বাদ দিব পৰা যায় বেলেগ কোনো চিষ্টেমে নাই নিজতকৈ বেছি বেলেগক মৰম কৰিব নাযাব সকলোতকৈ ফাৰ্ষ্ট নিজক ৰাখক নিজক তাৰ পাছতহে বেলেগক মৰম কৰিব যাওক কথাটো এনেকুৱা আপোনাৰ লগত আছিল 10 টকা আপুনি নিজৰ লগত 1 টকা নাৰাখিলে পুৰা 10 টকাই আপুনি দি দিলে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক দি দিলে এতিয়া যদি সেই 10 টকা বা 20 টকা নি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে নিজে খাই থৈ দিয়ে আপুনি ভিক্ষাৰী হ'ব আপুনি ভিক্ষা খুজিব লাগিব চ' আপুনি নিজৰ লগত কমসে কম 6 টকা ৰাখক 4 টকা দিয়ক যাতে সেই 4 টকা লৈ যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে পলায়ো যায় আপুনি যাতে ভিক্ষা খুজিব লগা নহয় মৰমৰ বাবে বেলেগৰ তাত